কবিতাৰ শিৰোনাম উকা কপাল, কথা আৰু আবৃত্তি বৰ্ণালী তালুকদাৰ। মানুহে কয় মই হেনো অভাগিনী। কিয় জানা? কাৰণ মই যে স্বামীহাৰা। তেওঁলোকে কয় তুমি হেনো আৰু নাই, আৰু কয় তুমি হেনো বহুত দূৰণিলৈ গ'লাগৈ, একেবাৰে দূৰণিলৈ, য'ত মোৰ চকুৱে তোমাক কেতিয়াও বিচাৰি নাপায়। এই কথাবোৰে যে মোক বৰকৈ আমনি কৰে। তুমি বিহীন এটি এটি ক্ষণ মোৰ বাবে বৰ যন্ত্ৰণাদায়ক হৈ পৰিছে। গধূলি পৰত জ্বলোৱা তুলসী তলৰ চাকি গছেও চোন কিবা ধিমিকি ধিমিকি জ্বলিছে। কিয় জানো? মোৰ যে বৰকৈ ভয় লাগি আহিছে। বুকুখনো চোন কিবা বিষুৱা বিষুৱা যেন অনুভৱ হৈছে। আৰু যে তোমাক ক'বলৈয়ে পাহৰিছোঁ। এওঁলোকে চোন মোক মোৰ ভাল লগা একো বস্তুৱেই চুবলৈ নিদিয়ে। তুমি যে দিছিলা ৰঙা শাৰীখন, সেইখনৰ ওচৰলৈয়ে যাব নিদিয়ে। তুমি কৈছিলা এই সেন্দুৰ কিয় লোৱা নাই? চোৱা তোমাৰ মুখখন কেনেকৈ সেমেকি আছে। তুমি সেন্দুৰ খুব ভাল পাইছিলা ন? কিন্তু কিয় জানো এওঁলোকে মোক সেন্দুৰকণো ল'বলৈ নিদিয়ে। কয় মই হেনো ল'বলৈ নেপায়। কিন্তু মই জানো এই সকলো মিছা। তুমি আকৌ আহিবা ন? এইবাৰ আহিলে মোলৈ আৰু এখন ৰঙা ৰঙৰ শাৰী আনিবা দেই। মই তোমালৈ ৰৈ থাকিম। মোৰ অকলে শুব বৰ ভয় লাগে অ'। তোমাৰ স্পৰ্শত জীপাল সেই সপোনবোৰে মোক যে বৰকৈ আমনি কৰি থাকে। মাজনিশা কেতিয়াবা হঠাতে উচাত মাৰি উঠো আৰু বিচনাত হাতখন বুলাই দেখো তুমি নাই। মুহূৰ্ততে বাহিৰলৈ দৌৰি ওলাই যাওঁ আৰু দুহাত বুকুত সাৱটি আকাশলৈ চাই তোমাৰ স্পৰ্শ অনুভৱ কৰোঁ। আৰু যে নোৱাৰা হৈ পৰিছোঁ। তুমি বিহীন এই উকা জীৱন যেন একেবাৰে অচল হৈ আহিছে। কত যে সপোন ৰচিছিলোঁ আমি তোমাৰ মোৰ মৰমৰ ঘৰখনক লৈ। তুমি আকৌ আহিবা ন? মোৰ এই উকা কপালখন পুনৰ সেন্দুৰীয়া কৰিবলৈ।